এক নম্বৰ মদাহী হিমন্ত বিশ্বৰ মিত্ৰ তুলিৰাম ৰংহাং। দৈনিক প্ৰায় 2 লাখ টকাৰ সুৰা সেৱন কৰে তুলিৰামে। ৰাইজৰ ধন হৰাক কৰি সুৰা গলাৎকৰণ তুলিৰামৰ। দেশে বিদেশে নামে বেনামে সম্পত্তি ক্ৰয় তুলিৰাম ৰংহাঙৰ। বন বিভাগৰ 320 কোটি টকা আত্মসাৎ কৰিলে তুলিৰাম ৰংহাঙে। নিৰ্বাচনৰ প্ৰাক্ষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতিৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছে। এক সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইণ্টিয়ে ৰংহাঙক পৰিষদৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত CEM আখ্যা দিয়ে। ৰতন ইণ্টিৰ অভিযোগ অনুসৰি তুলিৰাম ৰংহাঙে বিগত 12 বছৰত কেৱল বিলাসী সুৰাৰ নামতে প্ৰায় 116 কোটি টকা ব্যয় কৰিছে। বিজেপি কৰ্মীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তেওঁ দাবী কৰে যে CEM গৰাকীয়ে দৈনিক প্ৰায় 1.90 লাখ টকাৰ সুৰা সেৱন কৰে। অসমৰ লগতে দিল্লী, বেংগালুৰু, আনকি লণ্ডনতো ৰংহাঙৰ পৰিয়ালে নামে বেনামে বিশাল সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। তেওঁৰ পত্নীৰ বিৰুদ্ধেও চাকৰি নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ অনা হৈছে। বন বিভাগৰ বনানীকৰণৰ বাবে অহা 320 কোটি টকা আত্মসাৎ কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে পুনৰ 70 কোটি টকা আত্মসাৎ কৰিবলৈ তেওঁ সাজু হোৱা বুলি ইণ্টিয়ে দাবী কৰে। ডিপুত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত ইণ্টিয়ে কয় যে বিজেপিয়ে নিজৰ কৰ্মীকে কংগ্ৰেছী সজাই দল ত্যাগৰ নাটক ৰচনা কৰিছে। 700 কংগ্ৰেছ কৰ্মীৰ পদত্যাগৰ যি বাতৰি বিয়পিছে সেইসকল প্ৰকৃততে কংগ্ৰেছৰ নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী চৰ্চাৰ মাজতে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগসমূহে এতিয়া ৰাজ্যিক ৰাজনীতি উত্তাল কৰি তুলিছে। এই সন্দৰ্ভত বিজেপিৰ পৰা কি প্ৰতিক্ৰিয়া আহে সেয়াহে পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।